আশা কৰোঁ আপোনালোক বহুত 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 ভালে আছিল। মইতো একদম ভাল। আৰু আজি ভাবিলোঁ যে মোৰ অফিচৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ন। তামোল আছে যে মুখত একো ক'ব পৰা নাই। চাওক না, ইমান ডাঙৰ এটা পিম্পলছ উঠিছে। কি কৰোঁ ন, পিম্পলছ নুগুছে। তামোল খাই বুঢ়ী হৈছোঁ জানেনে। আৰু এটা কথা দেই, মোৰ ভিডিঅ'বিলাক চাই কেনে পায় প্লিজ একদম শেষলৈকে চাব। তো যদি ভাল লাগে, সঁচাকৈ যদি ভাল পায় দেন প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই, আপুনি যদি মোৰ একাউণ্টত নতুন হয়। আৰু যিবিলাক তো মোৰ ফেমিলি বন গয়া তো ও বন গয়া না, তো इसलिए आप लोग देखते रहो। আৰু এতিয়া সময় চাগে আপোনাৰ 12 হ'ল। মই আহি কেনে কেইটা 4-5টা পেচেণ্ট চালোঁ। তো সেই পলিথিনটো আনবক্সিং কৰিম। তো লগতে ভাবিলোঁ যে আপোনালোককো দেখুৱাওঁ ন। আপোনালোকে ভাবিব যে কি আনিছে চ' সেইটো কাৰণে চাই থাকক। এয়াই সেই পলিথিনটো আছিলে এইটো। তো এইটো পলিথিন কাটিবলৈ একচুৱেলি আমাক দাও নালাগে, একো নালাগে, হাত হ'লেই হৈ যায়। ওলাই দিলোঁ ন। এইটো কাটিবলৈ আমাক একো নালাগে। চাগে গমেই পাইছে কি আছিলে, BP মেচিন আছিলে দেই। এক হাতেদি কেমেৰা ধৰিছোঁ আৰু এটা হাতেদি ওলাই আছোঁ। চ' সেইটো কাৰণে অকণমান দিগদাৰী লাগিছে। একো নাই বাৰু, অ'কে। সেয়া তেওঁতো BP মেচিন আছিলে। ৰ'বচোন, চেইনটো খুলি লওঁ হা। এয়া BP মেচিন। আৰুতো দেখুৱাব নালাগে চাগে ন, BP মেচিনটো কেনেকৈ কি লগাই ইউজ কৰে, কেনেকৈ সেইবিলাক দেখুৱাব লাগিব জানো। একচুৱেলি BP মেচিন যোৱাকালি মই খুলিলোঁ হা, যোৱাকালি পেচেণ্ট চালোঁ। তো একচুৱেলি এটা হাতেদি কৰিবলৈ অকণমান দিগদাৰী পাইছোঁ। ৰ'ব, এইটো ইয়াতে লগাই দিব লাগিব। লগাই দিলোঁ। বম হৈ গ'ল, লগোৱা হৈ গ'ল। তো এইটো হাতত লগাব লাগিব আৰু এইটো দি পাম্পিং কৰিব লাগিব আৰু ষ্টেটো দি BPটো চেক কৰিব লাগিব। চ' এদিন আপোনালোকক গোটেই প্ৰচেছটো দেখুৱাম, যদি আপোনালোকে ইচ্ছুক হয় চাবলৈ যে ইয়াৰ দেখিব মানে দেখুৱাবচোন, তো তেতিয়াহে দেখুৱাম দেই। চ' পলিথিনটো আনবক্সিং হৈ গ'ল। আৰু একচুৱেলি এইটো BP মেচিনটো আনাৰ এটাই ৰিজন মানে হা, বিকজ সেই মাৰ্কুৰীটো ডাঙৰটো দেখুৱাওঁ ৰ'ব, সেইটো এটা আছে মানে এইটো যোনটো এইটো আনিম বুলি ভাবিছিলোঁ। কিন্তু এইটো কি হয়, কেতিয়াবা মানে আমাৰ ফিল্ডতো যাব লাগে ন। চ' ফিল্ডত মানে জানেই আপোনালোকে ন, মোৰ একো স্কুটি নাই লোৱা। চ' লৈ যাবলৈ অকণমান অসুবিধা হ'ব ন। তো সেইটো কাৰণে এইটোৱে আনিলোঁ, বেগত যাব। মোৰ বেগৰ ছাইড বেগ পকেটটোতো গুচি যাব ন, তো ইমান ওজনো নহয়। চ' সেইটো কাৰণে একচুৱেলি এইটো BP মেচিন আনিলোঁ। চ' সময় চাগে এতিয়া 3টা বাজিছে দেই সময়। আৰু মই যাংগে ন, অকলে কিমানো বহি থাকিম। আজি ষ্টাফ কোনো অহা নাছিলে, অকল ময়ে আছিলোঁ। চ' তথাপিও কেইটামান পেচেণ্ট চালোঁ, এটা টেলিকনচাল্টেশ্যন কৰিলোঁ বাচ্ছা এটা। চ' যাংগে আৰু ন, সন্ধিয়া হৈ গ'ল। আৰু বতৰটো যে ইমান ডাৱৰীয়া হৈ গৈছে ন, চাওকচোন ইমান ডাৱৰীয়া হৈ গৈছে, পূৰা ডাৱৰীয়া হৈ গৈছে। চ' বৰষুণ দিব পাৰে, সেইটো কাৰণে যাংগে। খোৱা হৈ গ'ল দেই। মানে মই পাহৰি গৈছিলোঁ হা ভিডিঅ' বনাবলৈ। মই যে আজি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ সেইটো পাহৰি গৈছিলোঁ। চ' টমেটো কণী দি বনাইছিলোঁ, দেন মাহৰ দালি, এইখিনিয়ে। চ' খাই ল'ম। আৰু মই ডিউটিৰ পৰা আহিলোঁ কেতিয়াবাই, আপোনালোকক ক'লোৱে চাগে যে 3টামান বজাত মই ডিউটিৰ পৰা আহিলোঁ, ভাত খালোঁ। তাৰপিছত ফোনটো অফ কৰি 1 ঘণ্টামান শুইছোঁ দেই। 1 ঘণ্টামান শোৱাৰ পিছত উঠিলোঁ অকণমান আগতে। উঠাৰ পিছত চ' ভাবিলোঁ টিকুটমান এক্সাৰচাইজ কৰোঁ ন, তো লগতে আপোনালোককো দেখুৱাওঁ। চ' সেইটো কাৰণে पुष्पराज सिंह मैं झुकेगा नहीं साला ना, क्या था वो डायलॉग, बहुत मज़ा था वो डायलॉग ना, पुष्पा। मैं নোৱাৰো দে ভালকে। या आई एम रेडी, सो स्टार्ट ना।
एक्चुअली रूमर ভিতৰত জাগা নাই হা মানে বহুত টিকুটমান জাগাটো এইটো কাৰণে কৰিবলৈ বহুত দিগদাৰি হয় তথাপিও আজি ৰুমতে কৰিম নেক্সট ডে বাহিৰত দেখাম দে আজি যিখিনি চাইছে আৰু একচুৱেলি মই মানে চেণ্ডেল পিন্ধি লৈছোঁ তো এইটো জোতা পিন্ধা নাই সেইটো কাৰণে বহুত আৱাজ দিয়ে চ' কালি কৰিম আকৌ পানী খাই লওঁ উশাহ নোহোৱা হৈ গৈছে কোনে কোনে মোৰ নিচিনাকৈ পানী মগত খাই দেই মইতো খাওঁ আজি চাগে ভিডিঅ'টো ইয়াতে মই সমাপ্ত কৰিম ন তো চাই কেনে পায় জনাব আজি যোনটো ভিডিঅ' এডিট কৰিছোঁ সেইটো কালি দিম আৰু এইটো কেতিয়া পাব মেবি পৰহি পাই যাব হা যদি এডিট কৰিব পাৰোঁ দেন পাই যাব নো টেনশ্যন সো দেখতে ৰহো চলতে ৰহো না আৰু সবে ভালে থাকক কুশলে থাকক সেয়াই আশা কৰিছোঁ দেই আজিৰ কাৰণে ইয়াতে টাটা বাই বাই বহুত ভাগৰ লাগিছে